ইউ স্যার আপুনি মোৰ এক্সপিৰিয়েঞ্চখিনি ইমান ধুনীয়াকৈ চাৰ্টিফাইড কৰি দিয়াৰ কাৰণে কোম্পানীৰ পৰা আকৌ চেলাৰীৰ পৰা 20% ইনক্ৰিজ কৰা বুলি মোক জনাইছে থেংক ইউ ছ' মাছ ছাৰ গোটেইকে বাপেকক থেংকছ দিয়ে জানো ছাৰ মোৰ আৰু এটা ল'ৰা থকা হ'লে হয়তো তোমাৰ দৰেই হ'ল হেঁতেনবোৰে মানুহক দুৰ্বল কৰে ছাৰ কনফিউজো কৰে কৰিব খোজা কামটো কৰিব নোৱাৰা কৰে মই ইচ্ছা কৰি হেঁতেনটো আঁতৰাব পৰা নাই বেয়া নাপাবা আপোনাক বেয়া পালে মই ভগৱানক বেয়া পাব লাগিব ছাৰ আপুনি মোৰ কাৰণে যিমানখিনি কৰিছে ভগৱানে চাগে ইমানখিনি নকৰিলে হয় মই তোমাক দয়া কৰা নাই তোমাৰ প্ৰাপ্যখিনি দিবলৈহে চেষ্টা কৰিছোঁ সম্পূৰ্ণকৈ দিব নোৱাৰিলোঁ সম্পূৰ্ণকৈ পোৱা হ'লে আপোনাক চাগে পাৱাৰ থাকিল হয় ছাৰ এতিয়া গোটেই জীৱন মনত ৰৈ যাব আপুনি মোৰ দেউতা হয় চক্ৰৱৰ্তী বেক কৰাচোন এইটো দাসক স্পষ্ট দেখা গৈছে এইবাৰ দাস ছাৰ নাবাচিব ছাৰে কি কৰে নাজানো মই কিন্তু লকআপত ভৰাই যে খুলিম সেইটো কনফাৰ্ম ছাৰ ছাৰ এয়া এটা মাৰ্ডাৰ কৰা আৰু 3টা মাৰ্ডাৰ কৰা একে কথা হয় নহয় কথা একে হয়নে নহয় নাজানো শাস্তি কিন্তু একেটাই আপুনি জোৱাই আৰু চানেলিক মাৰি পেলাব অঁ জোৱাই আৰু চানেলিক মাৰি পেলোৱাৰ লগে লগে গোটেই সম্পত্তি মোৰ হ'ব তাৰপিছত আৰু চিন্তা নাই আধা সম্পত্তি আপোনাৰ লিখিত নহ'লে মানি ল'ব নোৱাৰিম আপুনি যে নথকিব তাৰ কোনো গেৰাণ্টি নাই কালিৰ হ'ব মোৰ ওপৰত বিশ্বাস নাই এজনক থকা মানে 100টাকো থাকিব পাৰে হ'ব লিখি দিম আহিছে যে এনকাউণ্টাৰ কৰিব কি কয় মই যদি পিছত লগ পাম এতিয়া মই আহোঁ মামা ছাৰ ক'লৈ যায় ইয়াৰ বিৰুদ্ধে প্ৰমাণ পালো যেতিয়া আইনে শাস্তি দিব ইয়াক এবাৰ খুৰীৰ কথা ভাবক আপুনি জেললৈ গ'লে খুৰী কি হ'ব ছাৰ ঐ উঠ উঠ মই তোমাৰ এছাই এই থহে তোৰ এছাই চাকৰি গ'ল তোৰ DSP ছাৰ খুদ তোৰ CCTV ফুটেজ চাইছে তোক এতিয়া পেপাৰ কমপ্লিটলি এতিয়াও কলিতা হাতলৈ যোৱা নাই মই জানো কলিতা কেনেকৈ ফ্ৰড বুলি প্ৰমাণ কৰিব পাৰি কেনেকৈ আপুনি মোক এবাৰ লগ কৰক মই আপোনাক সকলো বুজাই ক'ম লোকেল চিকেন 3 কেজি বৰালি 3 কেজি ক'লৈ যাব লাগিব মই ঠিক আছে মই গৈ আছোঁ চান্দিনীৰ ভৱিষ্যতৰ বাবে মই যিকোনো কাম কৰিব পাৰোঁ হ'ব গৈ আছোঁ দেউতা আপোনাৰ বাবে পনীৰ ক'লৈ গ'ল দেউতা কোনোবাই ফোন কৰিলে মাতিলে গুচি গ'ল এখন মানুহটো ফোন কৰি মাতিছে কোনে নাজানো নহয় সিমান কথাটো শুনা নাইতো মই মাথো ক'লে বোলে সেই ঠিক আছে মই গৈ আছোঁ চান্দিনীৰ ভৱিষ্যতৰ বাবে মই যিকোনো কাম কৰিব পাৰোঁ কি এইটোতো মামাই ফোন কৰিছে দেউতা কিয় গ'ল মামা ছাৰ মানে জেং কৰিবই নেৰিম আজি টাকাজি ৰ মই ময়ো গৈ আছো তই আহি থাক মই কাপোৰটো সলাই লওঁ জানো পৰিস্থিতি যাতে অন্য নহওক ভাল লগাবোৰ যাতে আকৌ বেয়া হৈ নপৰক সেইকাৰণে মই যাবলৈ ওলাইছোঁ আঁতৰত থাকিলে শ্ৰদ্ধা মৰমবোৰ ভৰি থাকিব অৰ্জুন ক'ত আছ তই দেউতাক নদীৰ ঘাটৰ ফালে যোৱা দেখিছো দেখোন সোনকালে আহ বুলি কৈছো নাই জলদি আহ তুমি বহুত ভাবিব পাৰাহে সেইকাৰণে তুমি সকলোৰে বুকুত ঠাই লৈছা আৰু মানৱ তুমি য'তেই নোযোৱা কিয় কিন্তু বেয়া পোৱা মানুহ নোলাবা
তিনি মেডাম আকৌ ক'লে কৈছে কি কিয় মাতিলে মোক ইয়ালে কালিৰ শপত বালিভোজ খাবলৈ মাতিছো আহক বহুত সহ্য কৰিছো আপোনাক আৰু মই সহ্য নকৰিম সহ্য কৰিছে আৰু মই যে ইমান বছৰ সহ্য কৰি আহিছো কেৱল কি সহ্য কৰিলে আপুনি চাকৰৰ দৰে ব্যৱহাৰ মাতে মোক দাদা বুলি কিন্তু ব্যৱহাৰ কৰে কুকুৰৰ দৰে আপুনি যে কুকুৰতকৈও তলত সেই প্ৰমাণ আপুনি নিজেই দিছে কুকুৰ নহয় মই বাঘ হওঁ মই ভিতৰখিনি নিজেই কাঢ়ি লওঁ বাঘ নহয় শিয়াল বুলি কওক নিজকে আপুনি বাদ দিয়ক মানৱৰ লগত আপোনাৰ কোনো কথা থাকিব নোৱাৰে যি কৰিছিল মোৰ অৰ্ডাৰত কৰিছিল সি তাৰ প্ৰতি ইমান মৰম যে মনৰ ঠাই দিবলৈ খুজিছে তাক লাভ নহ'ব সি মৰিব কথা দিছিলে মই ইয়ালৈ আহিলে আপুনি মানৱক বাদ দিব ফূৰ্তিতে কৈ দিলো চাগে মই কাকো এৰি নিদিওঁ বহুত পৰিব মোৰ হাতত ইমান কষ্ট কৰি বৰুৱা মেনচন ললো ই চালা কলিতা সিও মৰিব কিন্তু প্ৰথমতে মৰিব আপুনি বহুত খেলিলো লুকা ভাকুৰ খেল এতিয়া মুখামুখি হ'ব খেল আপুনি বাচি যাম বুলি ভাবিছে নেকি নাবাচে আপুনিও মোৰ বাচাটো বাদ দি প্ৰথমে নিজে বাচাটো চিন্তা কৰক যেতিয়া ময়ো মৰিবই বিচাৰো বুজিছ নহয় পাৰ্থক্য মাত্ৰ এটাই আগতে লুকাই লুকাই কৰিছিলো আৰু এটা দেখুৱাই কৰিম আগুৱাই নাহিবি কৈ দিছো ভাল কাম কৰিছিলো পাৰ্থক্য মাত্ৰ এটাই আগতে লুকাই লুকাই কৰিছিলো আৰু এটা দেখুৱাই কৰিম মই প্ৰথম আপুনি মৰিব আপুনি মৰিব Sandri, মা কি কৰিলা এইবোৰ তুমি কি কৰিলা তুমি যাবৰ হাতৰলো আমাৰ জীৱনৰ পৰা এতিয়া আৰু আমাৰ ঘৰখনত কোনেও বেয়া চকু দিব নোৱাৰে আমাৰ ঘৰৰ লক্ষ্মী তুমি এতিয়া ঘৰৰ লক্ষ্মী ক'ত থাকিবগে জেলত ঘৰৰ লক্ষ্মী ঘৰতে থাকিব ছাৰ আপুনি হাতখন ধুই আহক
নিজৰ ল'ৰাই যি কৰিব লাগে তাকে কৰিলোঁ আপুনি মোক নিজৰ ল'ৰা বুলি ভাবে নে নাভাবে মই নাজানো মই কিন্তু আপোনাক নিজৰ বুলিয়ে ভাবি ল'লোঁ মোক মোৰ কাম কৰিবলৈ দিয়ক কি কৰিলা তুমি এইবিলাক মামাক মই মাৰিছোঁ ঐ কিয় ফালতু কথা কৈছে বে ইয়াক মই মাৰিছো মামাক মই মাৰিছোঁ এবাৰ কৰিলোঁ নুবুজে নেকি আপোনাৰ বহুত দায়িত্ব আছে মেডাম ছাৰ ভৰসা আপুনি কবেৰীৰ প্ৰতিজনৰ ভৰসা আপুনি মই নোহোৱা হৈ গ'লেও কাৰো একো ক্ষতি নহয় কিন্তু চান্দিনী মেডাম নোহোৱা হৈ গ'লে সকলোবোৰ শেষ হৈ যাব অৰ্জুন ভূগন্ধা মেডামৰ সাক্ষাৎ ব্ৰহ্মপুত্ৰখন বহু বেয়া কামত আঁকি আছে বেয়া মানুহৰ তেজ লোৱাতকৈ বহুত ভাল মানুহৰ তেজ লৈছে খণ্ডতে আজি বেয়া মানুহ এটা তেজ চান্দিনী মেডাম হাতৰ পৰা লোক তই ভাল বুলি মোৰ মনটোৱে কৈছিলে তই বেছি ভাল হ'ল ল'ৰা হয় কি মানুহটো বহুত বেলেগ কিন্তু সঁচা অৰ্থত মানুহ তুমি যিটো আমি হ'ব নোৱাৰিলো আহক মেডাম ছাৰ আপুনি ষ্ট্ৰং হ'ব লাগিব চান্দিনী মেডামৰ সাহস আপুনি মই বাৰু ভুল কৰিছোঁ নেকি নাভাবিবই মোৰ দেউতাই কেতিয়াও ভুল কৰিব নোৱাৰে মানৱ কি কৰিলা কিয় কৰিলা কিয় কৰিলা কিয় কৰিলা দেউতা পুলিচক ফোন কৰক এইবাৰ দাসাৰ গোটেই জীৱনটো জেলৰ পৰা ওলাব নোৱাৰাটো কনফাৰ্ম কোৰ্টে যিটো ৰায় দিলে বিয়া বাইদেউৰ আত্মাই শান্তি পাইছে 100 গৰু মাৰিলে বাঘৰো মৰণ বুলি কথা এষাৰ আছে যে বেয়া কামৰ পৰিণতি বেয়াই হ'ব মইতো দাসৰ ফাঁচি বিচাৰিছিলো ফাঁচি দিলে ছাৰ দাসৰ শাস্তিটো এবাৰতে শেষ হ'ব এতিয়াতো সি যাৱজ্জীৱন কাৰাদণ্ড পাইছে মোৰ এই ডিএছপিটো ছাছপেণ্ড হোৱাৰ কাৰণেহে ভাল লাগিছে ভাল শিক্ষা এটা পাইছে সেইজনে ছাৰ মানৱ কি এইবোৰ আপুনি যি দেখিছে যি দেখিছো মানে মই মামাক হত্যা কৰিলোঁ কি ছাৰ আৰু চান্দিনীক মামা ছাৰে এটেক কৰিবলৈ চেষ্টা কৰিছিল অৰ্জুনকো চকু মাৰিছিল মই এওঁলোকক বচাবলৈ মামা ছাৰৰ চাকৰি মাৰি পেলালোঁ কি কৈ আছে গুৰু ছাৰ আপুনি দেখিছে বুকুখন আজি পাতল লাগিছে কি কৈ আছে গুৰু ছাৰ আপুনি দেখিছে নকয় কিয় চন্দনী এওঁ কোৱাটো সঁচানে এখেতে যি কৰিছে আমাক বচাবৰ কাৰণে কৰাটো সঁচা শুনিলে নহয় ছাৰ মই মামাক মাৰধৰ কৰিছোঁ ছাগলখন এইখন আপুনি দেখি আছে তেজ মোৰ হাতত আৰু প্ৰমাণ কি লাগে আপোনাক মোক কোৰ্টলৈ পঠিয়াওক মই জাজৰ সন্মুখত সকলোবোৰ স্বীকাৰ কৰিম ছাৰ বৰুৱা ছাৰ আপুনি কওক এওঁ সঁচা কৈছেনে চান্দিনীয়ে কোৱাখিনি সঁচা মানৱে যি কৰিলে আমাক বচাবলৈ কৰিলে কিন্তু সঁচা মিছাত লাগি আছে লাষ্টটো ক'ত আছে দেখুৱাই দিম মই আপোনালোকক মোৰ লগত চক্ৰৱৰ্তী চাৰি উলিওৱা অ'কে ছাৰ মানৱ তুমি এইবোৰ কি কৰিলা নামটো মানৱ যে ছাৰ
মনখন আজি পাতল লাগিছে নিজৰ মানুহৰ কাৰণে আজি কিবা এটা কৰিছো বুলি ক'ব পৰা হলো আৰু সেইটো আপোনালোকৰ কাৰণে সম্ভৱ হৈছে ছাৰ এতিয়াও আমাৰ মাজত তেজৰ সম্পৰ্ক নাই কিন্তু অহা জনমত তেজৰ সম্পৰ্ক হ'ব ছাৰ বলক ছাৰ কথা দিলো এইটো দেউতাকৰ বুকুখনে মোৰ ল'ৰাৰ বাবে সদায় বাট চাব যা তোৰ দৰে মই হ'ব নোৱাৰিলো মই কথা কম তই কাম কৰি দেখুৱা অৰ্জুনতকৈ সেইটো কাৰণে কৰ্ণৰ নামটো বেছি অৰ্জুন নথকা হ'লে হয়তো মই আজি কৰ্ণ হ'ব নোৱাৰিলোহেঁতেন ছাৰ আৰু চান্দিনীকটো চাব লাগিব অৰ্জুনৰ জন্মই হৈছে চান্দিনী দুখত দুখী হ'বলৈ চব সহ্য কৰিব পাৰোঁ তাই চকুত চকু পানী মই সহ্য কৰিব নোৱাৰোঁ জানো তই যে চান্দিনীক বহুত ভাল পাওঁ মই তাইক সঁচা কথা কিন্তু মোৰ ভাল পোৱাটো কেনেকুৱা জান তাই য'তেই নাথাকক যেনেকৈ নাথাকক সুখত থাকক বাছ সিমানেই দাদা বৰুৱা ছাৰৰ মতে চলিবি হ'ব ফুকন দা আহিছোঁ চোৱা কি ক'ম ভাবিয়ে পোৱা নাই সকলো মানুহ তোমাৰ দৰে হোৱা হ'ল বেকগ্ৰাউণ্ডটো ভালদৰে ৰাখিবা পৰিৱেশ সলনি হ'ব নিজক কিন্তু সলনি নকৰিবা মানৱ ছাৰ আহক মানৱ ব'লা হৈ ল'ৰা ইংৰাজী ক'বলৈ শিকিছো তথাপিও নকওঁ থেংক ইউ বুলি নিজৰ মানুহ যে তই নাকাটিব ছাৰ আপুনি কান্দিলে মই দুৰ্বল হ'ব নোখোজো নাকান্দো মানৱ মাতো বাট চাম তই ছোৱালী মনৰ সেই যুঁজাৰু ছোৱালীজনী হৈ থাকিবি ছোৱালী বুলি মাতিছো বেয়া নাপাবি মন গ'ল কেতিয়াও নাপাহৰিবি চান্দিনী জন্ম হৈছে যুঁজিবলৈ তই যুঁজি থাকিবি সকলো ছোৱালীৰ প্ৰেৰণা হৈ থাকিব